हाय हेलो नमस्कार वेलकम बैक माय यूट्यूब चैनल। तो आज आको आइছোঁ नতুन এটা ভিডিও লৈ আপোনালোকৰ মাজত। অলপ পাছত মোৰ ডিউটি যাবলৈ হ'ব। তো এতিয়া বৰ্তমান কিছু টাইম থকাৰ বাবে ছোৱালীৰ লগত ঘৰতে খেলি আছোঁ আৰু কিছুমান এনেকুৱা মুহূৰ্ত য'ত দুখ কষ্ট সকলো মাজতে কিন্তু ছোৱালীজনী থকাৰ বাবে বহুত ভাল লাগে আৰু সেইবোৰ পাহৰি যোৱা যায়। তো এতিয়া তাইৰ লগত আমি দুইটাই খেলি আছোঁ। তাৰ পাছত মই ডিউটি যাম। তো আৰু কিছুমান টাইম পাছত মই ডিউটি যাব লগা হ'ব। ডিউটি যাম তো তাই ঘৰত অকলে থাকিব মাকৰ লগত দিনটো খেলি থাকিব আৰু বেলেগ একো আমনি নাই, খালি খেলি থাকে। তো আপোনালোকে চাই থাকিব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু যদি মোৰ চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ফেমিলি ব্লগ হয় তো ৰেগুলাৰ ভিডিঅ' দি থাকিম আৰু আহি থাকিম আপোনালোকৰ মাজত নিউ ভিডিঅ' লৈ, নতুন নতুন ব্লগ লৈ। প্লিজ চাই থাকিব, চাবলৈ নাপাহৰিব ভিডিঅ'সমূহ। তো আৰু আহি থাকিম, চাই থাকিব আপোনালোকে। গাইজ এতিয়া মই ডিউটি যোৱা টাইম হৈ গ'ল। তো এতিয়া মই গা ধুম আৰু মোক গা ধুব দি আছে। মাকে একদম পূৰা খং কৰি থাকে, একদম পূৰা খং। ছোৱালীজনীক গালি পাই থাকে। এই ছোৱালীজনী মানে খেলি থাকে, কাগজ চাগজ অলপ চোট পেলাই তাকে মাকে একদম গালিৰ ওপৰত গালি। পূৰা হাংগামা আজি ঘৰত, পূৰা কাজিয়া হ'ব, কাজিয়া হৈয়ে আছে এতিয়া, পূৰা হাংগামা চলি থাকিব। এয়াতো মই ডিউটি গুচি যাম। আপোনালোকক দেখাই দিছোঁ, এয়া আমাৰ মাকে এয়া কাপোৰ ধুব লৈছে পূৰা খঙত আৰু এইয়া পূৰা খঙত কাপোৰ ধুই আছে বাথৰুমত। তো আৰু অলপ পাছত মই ডিউটি গুচি যাম। তো তাৰপৰা সিহঁতে ঘৰত অকলে থাকিব, আকৌ ৰাতি আহিবলগীয়া হয়, বহুত দেৰি হয় ঘৰত আহোঁতে। সেইকাৰণে থকা টাইমটো অলপ মানে এই ঘৰত কাজিয়া পেচাল কৰি থাকোঁ। এতিয়াতো ঘৰত পূৰা হাংগামা, আজি গা ধুৱালে পূৰা হাংগামা। মোক আগত গা ধুব দিছে, তো মই নুধোঁ। তো মই কৈছোঁ তোমালোকে গা ধুই লোৱা, নুধুৱে। আৰু এই ছোৱালীজনী খেলি থাকে ফ্ল'ৰ কাগজটো, তো গালি কৰি থাকে, পূৰা গালি মানে আৰু সেইটো লৈ বহুত কাজিয়া হৈছে। এতিয়া কাজিয়া হৈ থাকিব আৰু আমাৰ খেলি আছে আমাৰ ইয়াৰা পুচু। তো প্লিজ চাই থাকিব আপোনালোকে আৰু লৈ আহি আছোঁ ভিডিঅ', চাবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি ৰাখিব, য'ত নেকি নতুন নতুন ভিডিঅ' পাই থাকিব। থেংক ইউ। আৰু মই ভাত খাই ল'লোঁ গা ধুই আহি। তো এতিয়া ডিউটি ওলাম। তো এয়া ছোৱালীয়ে খেলি আছে। তো তাই পাউডাৰ টেমাটো লৈ লৈছে নিজে। ইয়াতে আজিকালি খাৰা হয়, টেবুলখন মানে লগ পায়। তো টেবুলত ওচৰত খাৰা হয়, তাই পাউডাৰ টেমাটো লৈ লৈছে। তো লৈ পেলাই তাই পাউডাৰ নিজে গালত সানি আছে আৰু মানে তাই একো ক'ব নালাগে, চব নিজে কৰি থাকে। তো তাই একচুৱেলি তাইৰ লগত ভাল লাগে থাকি, মানে এণ্টাৰটেইনমেণ্ট হৈ থাকে ঘৰত খেলি। যদি কাজিয়াও হয় ঘৰত, তো তাইৰ লগত এণ্টাৰটেইনমেণ্ট বহুত ধুনীয়া লাগে। তো তাই খেলি আছে নিজে। আৰু মই এতিয়া ইউনিফৰ্ম ল'ম। তো ইউনিফৰ্ম পিন্ধি লগতে ডিউটি গুচি যাম। ডিউটিটো যাবই লাগিব, কি কৰিব, কৰিলেহে খাব, বোলে কাম নকৰিলে খাব নাপায়, এইটো কথা সঁচা। তো চাই থাকিব আপোনালোকে ভিডিঅ'সমূহ। তো আহি থাকি মই আৰু আছে ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম। তো আপোনালোকে প্লিজ চাব নাপাৰিব, শেষলৈকে চাব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি ৰাখিব, য'ত নেকি নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত মই লৈ সদায় আহি থাকিম। আজি আকৌ দুপৰীয়া ডিউটি যাবৰ সময়ত বহুত বেয়াকৈ বৰষুণ আহিল। গুৱাহাটীত চিটি চেণ্টাৰ মল বহুত ডাঙৰ, ফিল্ডত বহুত ডাঙৰ মল হয়। তো ইয়াতে ৰাতিয়ে 10টা বজাৰ টাইমতো বহুত মানুহ ভিৰ হৈ থাকে, য'ত মানুহ यार गुवाहाटी सिटी क्या बोलेगा, रात को भी बहुत जाम होता है गुवाहाटीत न। मैं डिউটিৰ পৰা আহি আছোঁ এতিয়া 9:30 হৈ গ'ল। তো জাম থাকে, এতিয়াও জাম নকমে। তো সেইকাৰণে গুৱাহাটীত আহিলে প্ৰায় ৰাতিয়ে আহিব পাৰিব, মানে দিনত আহিলেতো একদম ফাঁচি যাব, মানে বহুত জাম আৰু কি ক'ব। তো প্লিজ যোনে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। তো ডেইলি মই ভিডিঅ' লৈ আহি থাকিম আপোনালোকৰ মাজত। তো প্লিজ চাই থাকিব, চাবলৈ নাপাহৰিব, শেষলৈকে চাব ভিডিঅ'টো। তো এয়া মই ডিউটিৰ পৰা আহি আছোঁ। তো ৰাতি এতিয়া 10টা বাজিছে বৰ্তমান, কিন্তু মই আহি আছোঁ এয়া মেইন ৰোডত আছোঁ, ৰোডত। তো একচুৱেলি বাছেই নাপালোঁ, মানে আজি খোজকাঢ়ি আহিছোঁ, বহুত কষ্ট হৈছে। ডিউটিৰ পৰা খোজকাঢ়ি অহাটো ইমান ইজি কথা নহয়, বহুত মানে ভাগৰ লাগি থাকে, ভাল নালাগে। তো প্লিজ আপোনালোকে ছাপোৰ্ট দি থাকিব আৰু চাই থাকিব ভিডিঅ'সমূহ, শেষলৈকে ভিডিঅ'টো চাব। আৰু আপোনালোকে প্ৰতিটো ভিডিঅ' চাই থাকিব, আপোনালোকৰ ছাপোৰ্ট, আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব। প্লিজ চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো মই আহি আছোঁ আৰু বহুত ভিডিঅ' লৈ আপোনালোকৰ মাজত ডেইলি মই আহি থাকিম। প্লিজ চাই থাকিব চেনেলটো। তো ফাইনেলি মই ৰাতি আহি ঘৰ পাই গ'লোঁ এয়া ছোৱালীৰ লগত এতিয়া। তো এয়া আমাৰ মাকে এতিয়া ভাত বাঢ়িব, মোবাইলৰ লগত পূৰা বিজি। এই মোবাইল পালে আৰু একোৱেই নালাগে আৰু মাকক আৰু। এতিয়া ছোৱালীৰ লগত আৰু ডিউটিৰ পৰা আহি পাই গ'লোঁ। তাই মোৰ কাৰণে ৰৈ থাকে গোটেই দিনটো, তাই অপেক্ষা কৰি থাকে, পাপা কেতিয়া আহিব, পাপা কেতিয়া আহিব। তো এতিয়া অলপ ৰাতি তাইৰ লগত ধেমালি কৰি থাকিম।
তো আজিলৈ ভিডিঅ'টো ইমানে প্লিজ চাই থাকিব ভিডিঅ'সমূহ চাই থাকিব ডেইলি মই ভিডিঅ' লৈ আহি থাকিম আপোনালোকৰ মাজত আৰু আপোনালোকৰ ছাপোৰ্ট সদায় কৰি যাব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব য'ত নেকি নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত